অসমৰ মুছলমানে 10 ছেকেণ্ড সময় খৰচ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰা সময়ৰ আহ্বান মুছলমান সমাজৰ বাবে সাজু কৰা হৈছে 708 পৃষ্ঠাৰ এখন বৃহৎ ডাঙৰ কিতাপ মুছলমান সমাজৰ প্ৰতিজন ব্যক্তিয়ে এটাকৈ শ্বেয়াৰ কৰক মুছলমান সমাজৰ বাবে সাজু অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ এখন কিতাপ প্ৰথমে দুটাকৈ নম্বৰ আপোনালোকৰ মোবাইলত সেভ কৰি ৰাখক নম্বৰ দুটা হৈছে 8638731917 আৰু 9559143140 এতিয়া এই মৌলানাজনলৈ মন কৰক নাম মৌলানা মুফতি হাফিজ কাৰী ইনজামুল হক মিছবাহী অসমৰ মুছলমান সমাজৰ প্ৰায় 90% মানুহে পবিত্ৰ কোৰাণৰ অৰ্থ বুজি নাপায় এজন মুছলমানে দৈনন্দিন জীৱন অতিবাহিত কৰিবলৈ বহু মাছলা মাছাইল জানিবলগীয়া থাকে কিন্তু দুৰ্ভাগ্যৰ কথা হ'ল আৰবী ভাষা নজনাৰ ফলত এজন মুছলমানে প্ৰতিদিনে অজানিতে বহু গুনাহৰ কাম কৰিবলগীয়া হয় এইবোৰ কথা সন্মুখত ৰাখি এজন মুফতি সাহাবে সহজ অসমীয়া ভাষাত 708 পৃষ্ঠাৰ এখন অসমীয়া কিতাপ মুছলমান সমাজৰ বাবে লিখি উলিয়াইছে যদি আপুনিও ঘৰতে বহি কিতাপখন লাভ কৰিব বিচাৰিছে তেন্তে ওপৰত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে গ্ৰন্থখনৰ নাম ফটাৱা নজমু চৰিয়া কিতাপখনৰ বিশেষত্ব ইছলামৰ প্ৰায় সকলো বিষয় সাঙুৰি সকলোখিনি লিপিবদ্ধ সহজ সৰল অসমীয়া ভাষাত লিপিবদ্ধ সকলোৱে বুজিব পাৰিব দৈনন্দিন ব্যৱহৃত আৰু প্ৰয়োজন সমস্যাৰ সমাধান প্ৰতিটো ফটাৱা বা সমাধান গ্ৰহণযোগ্য দলিলৰ আলোকত লিপিবদ্ধ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰশ্নসমূহৰ উত্তৰ ইয়াত লিপিবদ্ধ সাধাৰণতে ইয়াৰ অধ্যায় হ'ল বুনিয়াদী আকিদা পাক পবিত্ৰতা পিন্ধন উৰণ অজু আজান নামাজ ৰোজা হজ জাকাত হালাল হাৰাম খোৱা বোৱা বিবিধ মাছাইল সুন্দৰ বেটুপাতৰ লগতে উত্তম মানৰ কাগজ ব্যৱহৃত মুঠ পৃষ্ঠা 708 গ্ৰন্থখনৰ লেখক মৌলানা মুফতি হাফিজ কাৰী ইনজামুল হক মিছবাহী দৰং অসম